everyone, welcome back to my channel. It's me Shinee আৰু এই vlogটো বহুত exciting cause আজি আমি some football match final match আছে জাজৰিত. So without any further delay, let's get into the video. 1, 2, 3 너 그래 너 요새 너 조금 이상해졌어 자꾸만 시도때도 없이 시무룩하고 যিহেতু ফাইনেল মেটচ কিবা এটা হ'লেই মোৰ জাজৰি যাওঁ লাগিয়ে থাকে চ' মইতো যাবই লাগিব চ' আমি গ'লোঁ আৰু মই ৰেডি হৈ গ'লোঁ বাইতাও ৰেডি হ'ল আমি দুইজনী যাম আজি মেটচ চাবলৈ আৰু আমি গৈ পোৱা টাইমটোত মানে 10 মিনিটমান নাছিলেই ষ্টাৰ্ট হ'বলৈ মেটচখন সেইকাৰণে দুইটা টীমে নিজে নিজে প্ৰেক্টিচ কৰি আছিলে আৰু যিহেতু ফাইনেল ডে আজি স্পেচিয়েল গেষ্ট কেইজনমানক ইনভাইট কৰা হৈছিলে চ' তেওঁলোকক ফাৰ্ষ্ট অফ অল সম্বৰ্ধনা জনোৱা হ'ল আৰু তাৰপিছত মেটচখন ষ্টাৰ্ট হ'ল ষ্টাৰ্টিঙতে কৈ দিওঁ অৰেঞ্জ কালাৰ জাৰ্চি পিন্ধা টীমটো হৈছে বাৰপুজীয়া আৰু গ্ৰীণ নিয়ন কালাৰ নিচিনা জাৰ্চি পিন্ধা টীমটো হৈছে 9 APBN আৰু এতিয়াই ডিচাইড কৰি লওক দেই কোনটো টীমক আপোনালোকে ছাপোৰ্ট কৰিছে কাৰণ ভিডিঅ'টোৰ এণ্ডততো গম পাবই কোনটো টীম জিকিছে আৰু যদি আপোনালোকে ছাপোৰ্ট কৰা টীমটো জিকে দেন প্লিজ লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন মই কোনটো টীমক ছাপোৰ্ট কৰিছোঁ সেইটো গম পাবলৈ হ'লে আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাব লাগিব আৰু এই মেটচখন হোৱা অলপ দিন হ'ল মই আপলোড দিয়াহে দেৰি হৈছে ভ্লগটো কাৰণ মোৰ এক্সাম চলি আছিলে আৰু এক্সামৰ টাইমত মই এডিট কৰিবলৈ একদমেই টাইম পোৱা নাছিলোঁ যিহেতু 2023 শেষ হ'বলৈ হৈছেহিয়ে বেছি দিন নাই গতিকে 2023ৰ ডিচেম্বৰৰ এটা স্পেচিয়েল দিন মোৰ কাৰণেও আৰু বহুত মানুহৰ কাৰণে গতিকে ভাবিলোঁ ভ্লগটো আপলোড দি থওঁ পিছলৈ কেতিয়াবা চালে আমাৰো ভাল লাগিব আৰু লগতে ফুটবল ফেন্সবোৰেতো ফুটবল মেটচ চাই এনেও ভাল পায় চ' মই বেছি একো দেখাব পৰা নাই কাৰণ গোটেই ফুটবল মেটচখনতো এনেও দেখাব নোৱাৰোঁ ভিডিঅ'টোত কিন্তু তাৰে কিছুমান মোমেণ্ট যোনখিনি মই কেপচাৰ কৰিছিলোঁ সেইখিনি দেখাইছোঁ আপোনালোকক মেটচৰ হাফ টাইম হোৱাৰ আগে দুজনমান স্পেচিয়েল গেষ্ট আহিলে কোন হয় যদি চিনি পাইছে মোক কমেণ্ট ছেকশ্যনত ক'বলৈ নাপাহৰিব এতিয়ালৈকে যদি ধৰিব পৰা নাই কোনটো টীম জিকিলে তাই মই কৈ দিছোঁ বাৰপুজীয়াৰ টীমটো জিকিছিলে আৰু মানিব লাগিব গ'লকিপাৰকেইটা বহুত ভাল আছিলে মানে এটা গ'লেদি জিকিছে কিন্তু পিছতো দুইটা টীমে বহুত ট্ৰাই কৰিছিলে গ'ল দিবলৈ আৰু গ'ল ছেভ কৰা মুভমেণ্টকেইটাও বহুত ভাল আছিলে মই
খেলখন চালোঁ অলপখিনি শ্বুটো কৰিলোঁ আৰু গ'লকিপাৰকেইটাই বহুত ধুনীয়াকৈ গ'ল ছেভ কৰিছে বহুত ভাল লাগিলে লাষ্টৰ প্ৰাইজ দিয়া মমেণ্টখিনিও দেখুৱালোঁ আৰু একচুৱেলি মই আৰু বাইতা গৈছিলোঁ মই ছাপৰ্ট কৰিছিলোঁ 12 পূজীয়া আৰু বাইতাই কৰিছিলে 9 এপি আৰু জিকিলে 12 পূজীয়া চ' আই এম ৰিয়েলি হেপী আপুনি কওক মই কি ক'ম মই এজন ৰেফাৰী অঁ ফ'ৰ্থ অফিচিয়েল আজি খেলখনৰ গতিকে মই কোনো পক্ষপাতিত্ব ল'ব নোৱাৰোঁ যি জিকিছে সেই পক্ষতেই আমি যাব লাগিব এইটোৱে আমাৰ ধৰ্ম য়েছ আৰু আজি খাপলাংকুচি 12 পূজীয়া 1-0 গ'লত বহমপুৰ 9 APBNক পৰাস্ত কৰি তেওঁলোক বিজয়ী বুলি ঘোষিত কৰা হয় য়েছ খাপলাংকুচিৰ হয় জিন্তু ৰামচিয়াৰীয়ে একমাত্ৰ গ'লটো দিয়ে খেলৰ 25 মিনিটত প্ৰথমাৰ্ধৰ 25 মিনিটত একমাত্ৰ গ'লটো দি আজি বিজয়সূচক গ'ল হিচাপে ঘোষিত কৰা হয় আৰু বেষ্ট গ'লৰক্ষক হিচাপে খাপলাংকুচিৰ গ'লকিপাৰ আকাশ দেউৰী তেওঁকে বেষ্ট গ'লকিপাৰ হিচাপে ঘোষিত কৰা হয় ট্ৰফি হিচাপে বিজয়ী দলে ট্ৰফি সহ 30,000 টকা আৰু বিজিত দল 9 APBNে 20,000 টকা আৰু ট্ৰফি গ্ৰহণ কৰি খেল সমাপ্ত কৰা হয় অ'কে আৰু এইটো মানে জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাই পাতে সেইটো আৰু কেতিয়াবা পাতিছে যিমানখিনি আপুনি কেতিয়াবা জইন কৰিছে বা অনুষ্ঠানটিটো 1975 মানৰ পৰাই আমাৰ জাজৰি আঞ্চলিক ক্ৰীড়া সন্থা খেলপথাৰ প্ৰথম অৱস্থাত নজৱান খেলপথাৰ হিচাপে অৱস্থিত আছিলে বৰ্তমান য'ত 16 APBN IRৰ য'ত তেওঁলোকৰ হেডকোৱাৰ্টাৰ হৈছে তাতেই প্ৰথম অৱস্থাত আছিলে তাৰপিছত অনুমান 1985 মানত জাজৰি আঞ্চলিক বৰ্তমান অৱস্থিত খেলপথাৰত প্ৰথম খেল অনুষ্ঠিত হয় ইমানখিনি মই জানো তথ্য আৰু মোৰ হাতত বিশেষ নাই থেংক ইউ ফুটবল বহুত ভাল পাওঁ আৰু সেইটো চাগে জিন্সৰ পৰা আহিছে অকণমান বাকী পাপাই ফুটবল খেলিছিলে ন এতিয়াতো ৰেফাৰী বাৰু মই 1978ত ডিষ্ট্ৰিক্টৰ হৈ খেলিছিলোঁ মৰিগাঁৱত মই 3 দিন প্ৰশিক্ষণ লৈছিলোঁ কম্পিটিশ্যন হিচাপে প্ৰথম যেতিয়া নজৱান ফিল্ডত কম্পিটিশ্যন হৈছিলে আমাৰ বিপক্ষ দল আছিলে হালধিয়াতি একাদশৰ লগত জাজৰি একাদশৰ খেল আছিলে উক্ত খেলত 0 এংগুলৰ পৰা গ'ল দিয়া একমাত্ৰ মই ব্যক্তি আছিলোঁ নাইচ 0 এংগুল মানে কৰ্নাৰ কিক মাৰি গ'ল দিছোঁ সেইটোৱে কৰ্নাৰ কিক সেইটোৱে হ'ল 0 এংগুল বুলি কয় কৰ্নাৰ কিক মাৰি গ'লকিপাৰ আৰু প্ৰতিপক্ষই কোনো তৰ্কিবই নোৱাৰিলে গ'ল পোষ্টৰ ভিতৰত বল সোমাই নাইচ থেংক ইউ য়েছ ময়ো আজিয়ে গম পাইছোঁ এইটো কথা মানে মই যেতিয়া পাপাক সোধোঁ তেতিয়া পাপাই একো নকয় আই ড'ণ্ট ন' বাই বাকী য়েছ মই জানিছিলোঁ লাইক কেইদিনমান আগত মই গম পাইছোঁ যে পাপাই এনেকৈ খেলিছিলে ডিষ্ট্ৰিক্টৰ হৈ পেলাই বাকী আজি গম পাইছোঁ যে এনেকুৱা গ'লো দিছিলে অ' নাইচ